নমস্কাৰ সকলোকে, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ লোকেল চিকেনৰ ৰেচিপি। খাবলৈ খুবেই টেষ্টি হয়, বনাবলৈ সহজ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। লোকেল চিকেন লৈছোঁ মই 1 কিলো, ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া কেৰাহী এখন বহাই দিছোঁ, মিঠাতেল দি দিছোঁ আৰু 2টা আলু কাটি ইয়াতে দি দিছোঁ। আলুখিনি ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি লৈছোঁ মই। এই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল, এতিয়া উলিয়াই লৈছোঁ। একেখিনি তেলতে মই 2টা তেজপাত, শুকান জলকীয়া, এচামুচ পাঁচফোৰণ দি ভালদৰে লৰাই লৈছোঁ। এতিয়া ডাঙৰ চাইজৰ পিঁয়াজ 2টা কাটি লৈছোঁ, এইখিনি ইয়াতে দিম আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ মই ফ্ৰাই কৰিছোঁ আৰু হৈ গ'ল ৰঙচুৱা। এতিয়া মই চিকেনখিনি দি দিছোঁ, ঢাকোন লগাই দিছোঁ। চিকেনখিনিৰ পৰা অকণমান পানী ওলাব, পানীখিনি নোহোৱা হোৱালৈ আমি ফ্ৰাই কৰি থাকিব লাগিব ঢাকোন লগাই লগাই। মাংসৰ পৰা পানীখিনি প্ৰায় নোহোৱা হৈছে আৰু অকণমান ফ্ৰাই কৰিলে হৈ যাব। এতিয়া হৈছে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখখিনি দিম, ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনিও দিম। আলুখিনি দি ভালদৰে লৰাই লৈ এতিয়া এচামুচ হালধি দিম, লৰাই লৈছোঁ। নেহৰুৰ পেষ্ট এচামুচ, আদাৰ পেষ্ট এচামুচ দি ভালদৰে লৰাই লৈছোঁ। ইয়াতে এতিয়া দিম অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান লাল মিচিৰি দি ভালদৰে লৰাই লৈছোঁ, আদা আৰু নেহৰুৰ কেঁচা গোন্ধ নোযোৱালৈ। এতিয়া 2টা বিলাহী কাটি লৈছোঁ, সেইখিনি ইয়াতে দি দিছোঁ আৰু বিলাহীখিনি গলি নোযোৱালৈ মই ফ্ৰাই কৰি থাকিম। আৰু ইয়াৰ বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া অকণমান মই গৰম পানী ছটিয়াই দিছোঁ, দি আকৌ ভালদৰে লৰাই লৈ ঢাকোন লগাই দিছোঁ। এনেকৈ 2-3বাৰমান মই অকণমান পানী দি ঢাকোন লগাই থাকিম, তেতিয়া খাবলৈ খুবেই ভাল হয় আৰু মাংসখিনি ধুনীয়াকৈ সিজি আহে। আৰু এই মাংসখিনি ধুনীয়াকৈ এতিয়া সিজি গৈছে। এতিয়া মই অলপ সৰহকৈ পানী দি দিম আৰু 10-15 মিনিটৰ কাৰণে উতলিবলৈ দিম। এয়া ধুনীয়াকৈ উতলি আছে, মাংসখিনি প্ৰায় হৈছে। এতিয়া মই নুমোৱাৰ আগে আগে অকণমান চিকেন মছলা দি ভালদৰে লৰাই লৈ 2-3 মিনিটমান উতলিবলৈ দিছোঁ আৰু এয়া মাংস আমাৰ খাবলৈ ৰেডি হৈ গ'ল আৰু মই ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই বাই।